হয় গাইজ, বৰ্তমান মই যিহেতুকে সকলো বস্তু জীৱ জন্তু ভাল পাওঁ আৰু মই সেনেকুৱাকে মানে মানুহক খুব ভাল পাওঁ। আৰু চাওক এই আজি মোৰ এই কাষত মানে ভাই আছে মোৰ কাষত কা আছে यार बरेली से आया हूँ सर। বাহিল से जी। আৰু খানা পিনা খায়া अभी नहीं खाया। সেই যে নহওক আৰু এখানে হিন্দী কয় আৰু মই ইমান পাক্কা নহয় হিন্দীত, তথাপিও জানো আৰু যিয়ে নহওক মোৰ ভাইক দেখা পাই কিনে খুব বেয়া লাগছে। এতিয়া মই ভাল ধুনীয়া কৰি চুলিকেইডাল কাটি দিম, দাড়ি চাড়ি কাটি দিম। আপোনালোক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যিমান যি নহ'লেও এতিয়া আমাৰ অসমত আছে, সেইকাৰণে অসমীয়া মানুহ সেইকাৰণে আমি সকলোৰে কাৰণে মৰি যাওঁ, সেইকাৰণে আমাৰ আৱেগবিলাক বহুত বুজা টেনশ্যন মত নাম হে না টেনশ্যন মত লো। সি মানে অলপ ভয় কৰিছে, মানে কিবা কৰে নেকি। আমিতো এনেকুৱা মানুহ নহয় না, অসমীয়া এইকাৰণে মৰি গৈছো ভাই। হা অসমীয়াই বহুত মানে সেৱা সন্মান কৰে, সেইকাৰণে অসমীয়াই আজি যদি এক জেগাত মই হলো হয় কি বেয়া ওলাব ভগৱান জানিলাগ। আজি মই এনেকুৱা নহয় কাৰণে ইয়াক ভালকে মানে বঢ়িয়াকে কাটি দিম আৰু চাওক কিমান সুন্দৰ কৰি মই এতিয়া এই মানুহজনক চুলি কাটি দি আছো। আৰু দিনৰ দিনটো বা এনেকে অনে মনে ক'ত বা কি কৰি আছে, কিবা খাইছে কিবা খোৱা নাই, মানে কি জানা মেইনটো কথাটো ক'ব গ'লে মানুহৰ কাৰ কেতিয়া কি হয় কোনো ক'ব নোৱাৰেতো। আজি তাৰ সেনা হৈছে, কালি যদি মোৰ সেনা হৈ যায়। সেইকাৰণে আমি কিছুমান বস্তু সহ্য কৰিব নোৱাৰি কিনে ধৰক তাক মই মাতি আনিছোঁ, কিছুমানক কথা সুধছোঁ, সি হয়তো ক'ব বাচিব পৰা নাই। বহুত সময় তাক মই চেষ্টা কৰি চাইছোঁ, কিন্তু তাৰ ব্ৰেইনটো ঠিকে আছে, সি পাগলো নহয়, ভাল মানুহে। কিন্তু কিছুমান কি দোষত হৈছে নাজানো আৰু, গতিকে ক'ৰ মানুহ সেয়াও নাজানো। কিবা এতিয়া তামিলে বকছি না উৰ্দুৱে বকছি, কি ভাষা কৈছে সেও বুজি নাপাওঁ। গতিকে সেনেকৈ দুই এটা হিন্দীও কয় সি। আৰু চাওক কিমান ধুনীয়াকৈ তাক মই কাটি দি আছোঁ। আৰু শেষকলৈকে ভিডিঅ'টো চাই থাকিব আপোনালোকে। এইখিনি মই আৰু ক'ব গ'লে চাওক, মই এতিয়া চুলি দাড়ি এনেকৈ দেখা পাইছিলোঁ আৰু বহুত বয়স বা বয়সীয়াল মানুহ বুলি ভাবিছিলোঁ, কিন্তু বেছি বয়স হোৱা নাই ইয়াৰ। মানে চাওকচোন আপোনালোকে হয়তো ভিডিঅ'টো চাই গমেই পাইছে, মানে একদম ইয়াৰ বয়স যদিও হৈছে 30 বা 35তকৈ বেছি বয়স হোৱা নাই। চাওক গাইজ কেনে লাগিছে চাওক, মই মানে এনেকুৱা কাট দিছোঁ আৰু ভাইক পিছফালে চাওক মানে কেনেকুৱা লগা আছিল। আৰু মই মানে যিখিনি পাৰোঁ মানে হেল্প কৰিছোঁ, কাটি দিছোঁ। এই নামিনি সৰু কেঁচি কাণে দি মই কাটি দিছোঁ। গতিকে এতিয়া মই ইয়াক লৈ যাম বাৰীত, মোৰ ঘৰৰ টিউবৱেলৰ পৰাই মই কল মাৰিম, চেম্পু মাৰি গা ধুব। তাৰপিছত ধুনীয়াকৈ মই চাওঁ মোৰ কি আছে, অলপমান ছেকেণ্ড হেণ্ড কাপোৰ, কাৰণ নতুনটো দিব নোৱাৰোঁ না, মই গৰীব মানুহ, গৰীবে গৰীবক সহায় কৰে। সেইকাৰণে মই কি পাৰোঁ এটা দি দিম। এতিয়া মই কল মাৰি দি আছোঁ আৰু ই গা ধুই আছে। এতিয়া চেম্পু মাৰিব মাথাত, কেনেকুৱা এটা সি আজি আৰাম পাব, সেইটো আপোনালোকে ভিডিঅ'টো চাই কিনে আপোনালোকে গমেই পাইছে। আৰু সেইটো पूरा शैम्पू मारो, अच्छे से लगाओ भाई। हाँ आपको आज कैसा लगा? बहुत बढ़िया मेरे भाई। हाँ बहुत बढ़िया। अरे भाई हम गरीबों का साथ है। सही कह रहे हो यार। हाँ हम চাৰ মই কৈছোঁ কিন্তু মানে অসমীয়া নাজানে না, এইকাৰণে কৈছোঁ আৰু কিবা কিবি। আৰু আমি দুখীয়া মানুহৰ কাৰণে সদায় দুখীয়াৰ মৰমবিলাক বুজি পাওঁ, হয় না নহয় ভাই? आपका नाम क्या है? नाम क्या है इसको? मेरा नाम मोनी है। घर कहाँ है बोलो तो? घर यूपी है। বঢ়িয়া। তাৰমানে এতিয়া মোৰ ভাল লাগছে ইউপিত ঘৰ বুলি কয়। গাইজ তেতিয়া বোলে গম পোৱা নাছিলোঁ, নাই মানে কিবা কিবি বকি আছিল আৰু ইউপি বুলি ক'লা ভাল লাগছে, কাৰণ আমিও ইউপি চিপি যাওঁতো গাড়ী লৈ। तुम मेरे बदले तुम बोलो। हाँ हाँ मेरे बदले तुम बोलो। তাৰমানে ই কৈছে মানে গাইজ তাৰ কথাবিলাক মোকে ক'বা দিছে, ই নকয় বুলি কৈছে। आराम से आराम से। हाँ हाँ आराम से आराम से। मेरे बदले तुम बोलो। ক'ত ইউপি কেইখন ৰাজ্য পাৰ হৈ যাব লাগে ইউপি লগি, আৰু ক'ত অসম। অসমৰ মানুহে চাওক মানুহৰ প্ৰতি এটা কেনে আকৰ্ষণ। আমি মানুহ খুৱাব নোৱাৰিলেও মানে পিন্ধাব নোৱাৰিলেও যিখিনি মানে ৰাস্তাত মানুহ লাগাল পায় আহি আছোঁ আজিকালি। আজি প্ৰথম লাগাল পাইছোঁ দিয়ক, মই আগতে এনেকুৱা লাগাল পোৱা নাই, মানে ভিডিঅ' কৰা নাছিলোঁ। আজি প্ৰথম লাগাল পাইছোঁ কাৰণে ভিডিঅ' কৰিছোঁ। যিহেতুকে মোৰ এটা চেনেল আছে ইউটিউবত, জয়ন্ত বৈশ্য বুলি মোৰ এটা চেনেল আছে, আৰু ভিডিঅ'টো মই ফেচবুকতো দিম। গতিকে আপোনালোকে দেখা পাইছে যিহেতুকে ঘৃণা নকৰিব, কাৰণ সকলো এনেকৈ
গাত সাবান মাৰে যাব তো গাইছ যে নহওক সুন্দৰ কৰি গা ধুই শ্যাম্পু মাথাত মাৰছি আপোনালোকে এইটো ভিডিঅ' চাই গমেই পাইছি আৰু মই বেলেগ আকৌ দিব পৰা নাই আৰু আজি দিব লগা মোৰ সক্ষমো নাই গতিকে মই মোৰে ভাগৰ ষ্টাইলিছ পেন এটা আছে দিছোঁ ধুনীয়া এটা মোৰ নতুন স্পুটিং এইটো মাত্ৰ মই একদিন ইউজ কৰিছোঁ এক দি দিছোঁ মই আজি যিহেতুকে আকৌ নাই পিন্ধাৰ কাৰণে আৰু এক এতিয়া মজা লাগছে আৰু চাওক না আচ্ছা সে বলো আপ জয় অসম जय हम नहीं नहीं জয় আই অসম जय हम জয় আই অসম বলো জয় आए हम অসম हम অসম अखम জিন্দাবাদ जिंदा এতিয়া চব কাম হৈ গ'ল বেচেৰা মই অলপ খোৱা মানুহ ল'লো মোৰ এইটোৱে মনত দুখ থাকিল আৰু কি আমাৰ ঘৰত আজি কি মানে অসুবিধাৰ কাৰণে ভাত বনোৱা নাই আৰু যিয়ে নহওক ই ক'ৰবাত কিবা খাব আৰু এতিয়া মোক সুধছি মানুহজনে যে এতিয়া মই ক'ত যাম ইয়াক মই কৈছোঁ যে তোৰ য'ত ঘৰ বাবা তো তাতে গুচি যা ঠিক আছে মানে ভাল আকৌ দোক চোক নাই বঢ়িয়া গতিকে ইউপিত ঘৰ বুলি কৈছে এতিয়া ই যাব আৰু নলবাৰীক লৈ তাতে ট্ৰেইনত উঠিব ঠিক আছে ভাই বাই বাই ঠিক আছে